অভিনেতা যে হলো কেতিয়াবা বহুত দুখ লাগে আৰু কেতিয়াবা নিজকে বহুত লাকি অনুভৱ হয় কাৰণ এজন অভিনেতাক মানুহে ইমান নিস্বাৰ্থভাৱে ভাল পাব পাৰে তেনেকৈ আৰু হয়তো দ্বিতীয়টা এনেকুৱা বৃত্তি নাই যিটো বৃত্তি মানুহক মানুহে এনেকৈ নিস্বাৰ্থভাৱে ভাল পাব পাৰে সেইকাৰণে কেতিয়াবা অনুভৱ হয় অভিনয় কৰা সময়খিনিত যিমান কষ্ট হ'লেও যিমান ত্যাগ কৰিব লগা হ'লেও যে যেতিয়া মানুহৰ মৰমখিনি পোৱা যায় যেতিয়া মানুহে এনেকৈ ভাল পায় দেখা যায় বিশ্বাস কৰিব নোৱাৰাকৈ ভাল পোৱাটো দেখা যায় তেতিয়া আচলতে সকলোবোৰ দুখ নাইকিয়া হৈ যায় আৰু আপোনালোকে জানে মই এটা বছৰ থিয়েটাৰত আছিলোঁ কৰোনাৰ আগৰ বছৰ আৰু সেই থিয়েটাৰত থকা সময়ত মই তেতিয়াহে আচলতে অনুভৱ কৰিছোঁ যে অভিনেতা হোৱাটো সঁচাকৈ মানুহৰ ভাগ্য লাগিব আৰু সেই ভাগ্যৱানৰ ভিতৰত ময়ো এজন যে মানুহে মোক ইমান বেছি মৰম কৰে যিখন চিৰিয়েল আছিল মোৰ কৰ্ণ অন্যয়ক মহাৰথী সেই কৰ্ণ চৰিত্ৰটোক লৈ সমীৰণ চৰিত্ৰটোক লৈ মানুহৰ ইমান হেঁপাহ এতিয়াও সঁচাকৈ সকলো কষ্ট সকলো দুখ নাইকিয়া হৈ যায় আৰু আজি মই এই কথাখিনি এইকাৰণে কৈ আছোঁ মই আজি এনেকুৱা এখন ঘৰলৈ যাবলৈ ওলাইছোঁ য'ত মই থিয়েটাৰত থাকোঁতে মাত্ৰ 3 দিন তেওঁলোকৰ ঘৰত আছিলোঁ আৰু 3 দিনত তেওঁলোকে সেই খুৰা খুৰী মোৰ দেউতাহঁততকৈ অলপ ডাঙৰ বয়সৰ মানুহ হ'ব খুৰা খুৰী দুজনে মোক তেওঁলোকৰ নিজৰ ল'ৰাতকৈ হয়তো এগুণ বেছি মৰম কৰে হয়তো এগুণ বেছি বিশ্বাস কৰা হ'ল আৰু মই যেতিয়া বিয়া পাতিলোঁ বুলি গম পালে মই জনাইছোঁ তেওঁলোকক তেতিয়াৰ পৰা তেওঁলোকে মোক মাতি আছে যে বোৱাৰীজনী চাবলৈ লৈ আহ যদি আমি যাব পৰা অৱস্থা থাকিলেহেঁতেন আমিয়ে গ'লোহেঁতেন কিমান এটা মৰম কেনেকুৱা এটা মৰম মানে তো মই বহুত ব্যস্ত হৈ থকাৰ কাৰণে যাব পৰা নাছিলোঁ তো আজি আমি তালৈ যাব ওলাইছোঁ আৰু সেই কথাখিনি আপোনালোকক এইকাৰণে কৈছোঁ মই আজি ভিডিঅ' বনাই দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ তেওঁলোকৰ মৰম আৰু তেওঁলোকৰ হেঁপাহবোৰ আৰু অভিনেতা হোৱাৰ এই সৌভাগ্য যে নিজকে ভাগ্যশালী বুলি অনুভৱ কৰা এই মানে মধুৰ মুভমেণ্টটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলোঁ গতিকে ভিডিঅ'টো চাই থাকক এটা ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে এটা মৰমৰ ভিডিঅ' হ'বলৈ গৈ আছে মৰম লগা ভিডিঅ' হ'বলৈ গৈ আছে স্কিপ নকৰিব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' মই কল্যাণ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল কল্যাণছ ব্লগ এতিয়া ওলাই আহিলোঁ আমি সেই মৰম বুটলিবলৈ ওলাই আহিছোঁ আৰু আজি মানুহজনীক লৈ আহিছোঁ মানুহজনী দেখিব তেওঁ মানুহটোক কিমান ভাল পায় মানুহে এনিৱেজ আচলতে আপোনালোকৰ মৰমৰ কাৰণে আমি আজি এক্টৰ আপোনালোকৰ মৰমৰ কাৰণে আজি মই কল্যাণ হৈছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই আজি আগবাঢ়ি গৈছোঁ গতিকে সদায় আপোনালোকৰ পৰা এনেকৈ মৰম আশা কৰোঁ সদায় কামনা কৰোঁ আপোনালোকৰ পৰা এনেকুৱা মৰম আৰু এনেকুৱা আশীৰ্বাদ আৰু এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে মই আৰু এটা কথা ক'ব বিচাৰোঁ মোৰ অকল থিয়েটাৰত মানে গোটেই ছিজনটোত এওঁলোকেই নহয় এনেকুৱা বহুত ফেমিলি আছে যাৰ লগত মোৰ এটা ঘৰুৱা সম্পৰ্ক হৈ উঠিছে কিন্তু তাৰ ভিতৰত কেইটামান ফেমিলি মনত থাকি যোৱা এওঁলোক আৰু মংগলদৈ এটা ফেমিলি আৰু মৰিগাঁও ৰূপম দাটো একদম নিজৰ দাদা নিচিনা হৈ গৈছে ৰূপম দা বৌ তেওঁলোক মানে এটা বুজাব নোৱাৰা এটা আচলতে ভালপোৱা পোৱা যায় এই অভিনয় মাধ্যমটোৰ জৰিয়তে আৰু সেইকাৰণে মই আগতেও কৈছোঁ যে মই নিজকে ভাগ্যৱান বুলি ভাবোঁ যে মই এক্টৰ হ'লোঁ আৰু এতিয়া মই ক'ব বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে এতিয়া যদি আপোনালোকে কোনোবাই মোৰ ভিডিঅ'টো চাইছে যিসকলৰ মোক বহুত ভাল পাইছিলে মই যাৰ ঘৰত থাকি আহিছিলোঁ কিন্তু তেওঁলোকৰ ওচৰত মোৰ কণ্টেক্ট নাম্বাৰটো একচুৱেলি চেঞ্জ হোৱাৰ কাৰণে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পৰা নাই বহুদিন হৈ গ'ল যদি চাই আছে ভিডিঅ'টো আপোনালোকে মোক কণ্টেক্ট কৰিব মোক কমেণ্ট কৰিব আপোনালোকে কণ্টেক্ট নাম্বাৰটো দিব মই নিজে ফোন কৰিম আপোনালোকক আৰু এতিয়া আমি আহি মোৰ এজন মোৰ লগৰ যাব তেওঁক লৈ লৈছোঁ তেওঁ এতিয়া ওলাই আছে তেওঁ ওলাই অহাৰ পিছত আমি যাম গতিকে চাই থাকক ভিডিঅ'টো আৰু এতিয়া মই আহি পালোঁ মালিগাঁও উৰণীয়া সেতু আপোনালোকে সকলোৱে চাগে দেখিছে চবেই প্ৰত্যেকেই ৰিলছত বা এনে ভিডিঅ'ছো চবেই শ্বেয়াৰ কৰিছেই তথাপিও মই এবাৰ ভিডিঅ'টো বনালোঁ কাৰণ এই মালিগাঁও উৰণীয়া সেতুৰ পৰা যিটো নীলাচল পাহাৰৰ ভিউটো সেইটো মোৰ বৰ ভাল পাওঁ মোৰ বহুতেই বেছি ভাল লাগে আৰু এই ভিউটোৰ কাৰণে মই ভিডিঅ'টো বনালোঁ কিন্তু খালি মই এটা অনুভৱ কৰিছোঁ এইবাৰ ব্ৰিজখনত অলপ জাৰ্কিংটো বেছি হয় নেকি মানে মোৰ আগৰ গাড়ীকেইখন আপোনালোকে লক্ষ্য কৰিলে দেখা পাব অলপ বেছি জাৰ্কিঙৰ পৰিমাণটো অলপ বেছি যেন লাগিছে এনিৱেজ এইফালে ৰাইট চাইডে আপোনালোকে যাব পাৰি এখন আমাৰ পৰ্টলৈ যিটো ঘাট আছে সেই ঘাটলৈ যাব পাৰি আৰু এতিয়া মই দেখাই দিম মোৰ সতীৰ্থসকল এয়া মোৰ মানুহজনী মিছেছ কোঁৱৰ আৰু পাছফালে আছে আমাৰ
বন্ধু বুবু দীপাংকৰ আজি আমি তিনিজন সহযাত্ৰী আমি একেখন নাৱৰে যাত্ৰী বলক ধুনীয়া ধুনীয়া জেগা দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু এই গাড়ীখনক পেটটো ভৰাই লওঁ তেতিয়াহে চলিব নহ'লে বোলে জোৰ নাইকিয়া হৈ যাব পাৰে তেল ভৰাই এয়া আহিলোঁ আমাৰ জালুকবাৰী ফ্লাইঅভাৰখনৰ কালাৰটো মোৰ ভাল লাগে আপোনালোকে কেনেকুৱা পাইছে জনাবচোন দেই এয়া আহি আছোঁ বহুত দিনৰ বহুত বছৰৰ পাছত আচলতে লৱাৰ আছাম যাত্ৰা আৰু আমি মিৰ্জা পোৱা নাই মিৰ্জা পোৱাৰ আগতে দেখাবলৈ পতঞ্জলি এটা নেচাৰেল প্ৰডাক্ট পতঞ্জলি এইটো চাগে বনাই আছে অফিচ আৰু পতঞ্জলিৰ বিষয়ে আমাৰ মিতাই কিবা এটা কৈ দিব মিতা কেনেকুৱা পতঞ্জলি আপুনি কি কি বিলিভ কৰে পতঞ্জলিৰ ওপৰত অকল বাচন ধোৱা চাবোন আৰু বিস্কুট এনিৱেজ পতঞ্জলি আমাৰ লোকেল প্ৰডাক্ট লোকেল মানে ইণ্ডিয়ান প্ৰডাক্ট বুলি মানুহে ইউজ কৰে সেইটোৰ ওপৰত আমি প্ৰমোচনো কৰা নাই সেইটোৰ ওপৰত আমি কোৱা নাই গতিকে সেইটো টপিক এখন নকওঁ জাষ্ট দেখা পালোঁ কিন্তু পতঞ্জলি কথা মনত পৰোঁতে মোৰ এষাৰ কথা মনলৈ আহিলে কালি এটা নিউজ দেখা পালোঁ ৰেডিশ্যন ব্লু হোটেলত আমাৰ 1 নম্বৰ ক্ৰিকেট প্লেয়াৰসকলক 2 নম্বৰ গামোচা পিন্ধাইছে মানে আমাৰ যিটো বাহিৰৰ পৰা অহা গামোচাটো পিন্ধাই তেওঁলোকক সম্বোধনা জনাইছে গতিকে এইটো খুবেই বেছি বেয়া হৈছে নাই মিতা কি কয় এইটো গামোচাখন আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলোৰে সন্মানীয় মৰমৰ মামা তেওঁ খুব এটা সুন্দৰ পদক্ষেপ লৈছিল ভাল লাগিছিলে শুনি যে আমাৰ থলুৱা গামোচা আমাৰ মানে অসমত এটলিষ্ট বাহিৰৰ গামোচাখিনি বিক্ৰী কৰিব দিয়া নহ'ব বাহিৰৰ যিখিনি গামোচাখন এটলিষ্ট আমাৰ অসমীয়া থলুৱা মানুহে উৎপন্ন কৰা থলুৱা মানুহৰ হাতত সৃষ্টি হোৱা গামোচাখন আমি ইয়াত ব্যৱহাৰ কৰিব লাগিব বুলি যিটো পদক্ষেপ লৈছিলে খুব ভাল পাইছিলোঁ শুনি আৰু আজি এতিয়া গুৱাহাটীৰ তেনেকুৱা এখন পঞ্চতাৰকাযুক্ত হোটেলতে যদি তেনেকুৱা এটা কাম হৈছে সেইটোৰ ওপৰত একশ্যন লোৱাটো খুবেই দৰকাৰী বুলি মই ভাবোঁ আৰু একশ্যন লয় নে নলয় সেইটো আমি চাম যদি একশ্যন লয় তেতিয়া গম পাম যে মামাই সঁচাকৈ এটা ভাল পদক্ষেপ লৈছে আৰু যদি একশ্যন একো নলয় বা এটাও সেইটো টপিকত একো নকয় তেতিয়াহ'লে গম পাম যে মামাই সাধাৰণ মানুহখিনিৰ ওপৰতহে যিকোনো ধৰণৰ মানে হাৰাশাস্তিটো কৰিছে কাৰণ সৰু মানুহে কৰিলে ভুল ডাঙৰ মানুহে কৰিলে ভুল নহয় তেনেকুৱাতো কথা নাই গতিকে যদি তেওঁ ভাবে মানে কৰে পদক্ষেপটো লয় যে এইটো বেয়া হৈছে বুলি তেতিয়া গম পাম মামাই এটা ভাল পদক্ষেপ ল'বলৈ গৈ আছে আৰু যদি নলয় তেতিয়া গম পাম আৰু এইটো এনেই সৰু মানুহখিনিক হাৰাশাস্তি কৰা হৈছে নে কি কয় মিতা এইটো সঁচা কথা আপুনি কি কয় আমাৰ তিনিজনৰ মতামত এটাই আপোনালোকৰ মতামত কি ভিডিঅ'টো চাই কমেণ্ট কৰিব আৰু মই ভাবোঁ অসমীয়া হিচাপে আমি এইটোত মাত মতাটো খুবেই দৰকাৰ কাৰণ আমাৰ জাতিৰ গামোচাখন এটলিষ্ট বহিৰাগতে বনোৱা গামোচাখন আমাৰ ইয়াত অহা খেলিবলৈ অহা 1 নম্বৰ খেলুৱৈজনক 2 নম্বৰ গামোচাখন যাতে পিন্ধাব লগা নহয় নিপিন্ধায় বাৰু সেইবোৰ বাদ দিছোঁ আমাৰ 1 নম্বৰ জেগা পিয়'ৰ জেগা সঁচাকৈ চাওকচোন কিমান বেছি ধুনীয়া মইতো একদম পাগল হৈ গৈছোঁ মই থিয়েটাৰত থাকোঁতে কৈছিলোঁ ন থিয়েটাৰত থাকোঁতে মই অহা এইফালে কিন্তু তেতিয়াও মোৰ ভাল লাগিছিল আৰু এতিয়া একদম কিবা গোটেই গ্ৰীণ সেউজীয়া হৈ আছে মানে বেলেগ এটা পৰিৱেশ বেলেগ মানে ফ্ৰেছ ইমান মানে ফ্ৰেছ লাগি গৈছে মনটো মিতা কেনেকুৱা লাগিছে এজন মিতা কালি অকণমান হেৰি হ'ল মানে এই ৰাতি দেৰি হ'ল বৰষুণ দিলে যে পানী সিঁচি ভাগৰ লাগি আছে ৰুমত বানপানী পানী সিঁচি বেচেৰা ভাগৰ লাগি আছে আৰু এয়া আকৌ পাই গ'লোঁ চাৰিওফালে কেৱল চেগুন গছ এটা আটক ধুনীয়া পৰিৱেশ আটক ধুনীয়া মানে এটা মানে এনভাইৰনমেণ্ট সঁচাকৈ অসমখন সঁচাকৈ বহুতেই বেছি ধুনীয়া আপুনি যেনিয়ে নাযাওক আপাৰ আছাম যাওক আপুনি লৱাৰ আছাম যাওক আপাৰ আছাম লৱাৰ আছাম বুলি নহয় আচলতে আমি এখন অসমত বাস কৰা মানুহ আমি এখন অসমৰ অসমীয়া আৰু অসমীয়া হিচাপে মই গৌৰৱ কৰি ক'ব পাৰোঁ যে মই যিমানেই বেলেগ দুনিয়া নুঘূৰোঁ কিয় যিমানেই বাহিৰত নাযাওঁ কিয় মোৰ কাৰণে আটাইতকৈ প্ৰিয় ঠাইখনেই হ'ল অসম এইকাৰণে অসমখন মই ভাল পাওঁ এই পৰিৱেশটো এই যে পৰিৱেশটো এইটো পৰিৱেশ হয়তো পৃথিৱীৰ আৰু বেলেগ ক'তো পোৱা নাযাব য'ত অসমত মাত্ৰ এইটো পৰিৱেশ পোৱা যায় চাৰিওফালে কেৱল সেউজীয়া
আৰু এই সুন্দৰ পৰিৱেশৰ মাজত লগ পাই গ'লোঁ বাবাক। জয় গণপতি বাপ্পা। সঁচাকৈ এটা মানে বেলেগ জাৰ্ণি আৰু ভগৱানৰ আশীৰ্বাদ। সঁচাকৈ খুবেই বেছি ভাল লাগিছে। এই প্ৰকৃতিৰ মনোমোহা পৰিৱেশৰ মাজত গণপতি বাপ্পাক লগ পাইছোঁ। আৰু আমাৰ এই জংঘলবোৰৰ ভিতৰত চাগে আৰু কিমান বনৰীয়া জীৱ জন্তু আছে, সেইবোৰ সংৰক্ষিত হৈ থাকক, সদায় সুৰক্ষিত হৈ থাকক, সদায় অসমখন এনেকুৱা হৈ থাকক, সেইটোৱে মই সদায় কামনা কৰোঁ। আৰু এই পৰিৱেশটো যদি আপোনালোকেও বিচাৰে, আপোনালোকে আহিব পাৰে জালুকবাৰীৰ পৰা গোৱালপাৰা ৰোডত। আৰু মোৰ সহযাত্ৰীসকলে পূৰা এনজয় কৰি আহিছে। এইফালে এজেণ্টটো একদম পূৰা ফূৰ্তি। আৰু আচলতে সঁচাকৈ ফূৰ্তি লাগিব লগাই পৰিৱেশ। এনেকুৱা এটা ধুনীয়া পৰিৱেশত মানুহৰ সকলো দুখ চিন্তা দূৰ হৈ আনন্দ কৰিবলৈ মন যাব। ইমান ধুনীয়া পৰিৱেশ। আৰু ৰাস্তাতে এয়া দেৱী মাৰ মূৰ্তি, বহু সুউচ্চ, মানে বহুত ওখ। কিমান ফুট মই একজেক্টলি নাজানো, কিন্তু মাক ওচৰত চৰণত সেৱা ল'লোঁ, আশীৰ্বাদ ল'লোঁ, যাতে সকলো দুখ দুৰ্গতি কিবা যদি আছে সকলো মায়ে আশীৰ্বাদত সকলোবোৰ নাইকিয়া হৈ যায়। সকলোৰে কাৰণে আশীৰ্বাদ লৈছোঁ। সকলো সুখে থাকক, সকলো ভালকৈ থাকক, সকলো কুশলে থাকক। আহি আছোঁ এতিয়া মাটিয়া পাম নে ক'ত? মাটিয়া আহিছে নাই? মোৰ মানুহজনীয়ে ল'ৱাৰ আছাম প্ৰথমবাৰ ভৰি দিছে। আৰু সঁচাকৈ কেনেকুৱা আপোনাৰ কওকচোন। অনুভৱ কেনেকুৱা? আৰু মিটাৰটো আহিয়ে থাকে। চবতকৈ প্ৰিয় জেগা মিটাৰ চবতকৈ প্ৰিয় জেগা। আৰু মোৰ আগতেও বহুবাৰ আহিছোঁ, আৰু বহুবাৰ মানে বহুত বেছি অহা নাই মই, কাৰণ থিয়েটাৰ কৰিবলৈ আহোঁতে যেতিয়া আহিছিলোঁ তেতিয়াই অহা এইফালে বেছিকৈ। কিন্তু সঁচাকৈ মানুহে যোনে যিমান যি নকওক, অসমখন সঁচাকৈ বহুত বেছি ধুনীয়া। অসমত নাই কি মানে গছ গছনিৰ পৰা আৰম্ভ কৰি অসমত চব নেচাৰেল হয়। অসমৰ মানুহৰ মৰমো নেচাৰেল। গতিকে সঁচাকৈ সেইকাৰণে মোৰ ভাল পাওঁ অসম, সেইকাৰণে মোৰ ভাল লাগে আমাৰ এই ধুনীয়া ধৰণীখন। আৰু এয়া আহি পাই গ'লোঁ খুৰাহঁতৰ ঘৰ। চাওক কি সুন্দৰ পৰিৱেশ। ৱাও, ধুনীয়া লাগিছে ন ঘৰটো যিমান ধুনীয়া তেওঁলোকৰ মনবোৰো তেনেকৈ ধুনীয়া। খুব সাধাৰণ, মোৰ নিজৰ মা দেউতাৰ মনটো যেনেকুৱা ঠিক তেনেকুৱাই। আৰু প্ৰথম যিহেতু নকইনা লৈ আহিছোঁ, খুৰা খুৰীৰ চৰণত সেৱা লৈছোঁ, আশীৰ্বাদ লৈছোঁ, যাতে আমাৰ জীৱনটো ভৱিষ্যত দিনবোৰ ভালে ৰাখে, কুশলে ৰাখে। আৰু খুৰা খুৰীয়েও খুব ধুনীয়াকৈ আমাক আশীৰ্বাদ দিছে। আৰু লগতে সেই কুকুৰটোৱে যেন আমাক চিনি পাইছে, এইখন ঘৰৰ এজন মেম্বাৰৰ দৰে সিও আমাক মৰম কৰিছে, আমাৰ লগত সেৱা কৰি লৈছে। সঁচাকৈ এক বুজাব নোৱাৰা পৰিৱেশ, বুজাব নোৱাৰা অনুভূতি। সঁচাকৈ এজন অভিনেতাক কেনেকৈ ভাল পাব পাৰে, এইবোৰ পালেহে অনুভৱ কৰিব পৰা যায়। ধন্যবাদ খুৰা খুৰী। আৰু এতিয়া ডাইনিং টেবুলত লোকেল চিতল মাছৰ জুতি। সঁচাকৈ খুব ধুনীয়া বনাইছে, খুব বেছি ভাল লাগিলে। উদৰ পৰাই খালোঁ, বহুত দিনৰ মূৰত ভালকৈ এসাঁজ খালোঁ। আৰু শেষত সকলোৱে এখন ফটো উঠিবলৈ প'জ দিলোঁ, সকলোৰে লগত ফটো উঠিলোঁ। খুব বেছি ভাল লাগিলে। আৰু এই টিকলাটো সিও যেন কিবা এটা বুজি পাইছে, সিও যেন ফূৰ্তি অনুভৱবোৰ লৈছে, ভাগ লৈছে। শেষত বহুত মৰম আৰু আশীৰ্বাদ লৈ তেওঁলোকৰ পৰা বিদায় লৈছোঁ। সকলোকে বাই বাই দি সেৱা জনাই আগুৱাই আহিছোঁ গুৱাহাটীলৈ বুলি। তেওঁলোকক আমি কি দিব পাৰিলোঁ, কি দিব নোৱাৰিলোঁ নাজানো, কিন্তু আমি লৈ আহিছোঁ তেওঁলোকৰ বহুত মৰম আৰু আশীৰ্বাদ। সঁচাকৈ মানুহৰ জীৱনটো কেনেকুৱা ন? ধন্যবাদ খুৰা খুৰী। हवाओं में बहेंगे, घटाओं में रहेंगे, तू बरखा मेरी, मैं तेरा बादल पिया।